Hello friends, welcome to my YouTube channel Sibani's blog. আশা কৰিছো নিশ্চয় সকলো ভালে আছে আৰু ময়ো ভালে আছো। আজি মই আপোনালোকৰ মাজলৈ অন্য দিনৰ দৰে আকৌ এটা নতুন ৰেচিপি লৈ আহিলো। আজি মই বনাব ওলাইছো ভেদাইলতা আৰু মাছ। সাধাৰণতে সকলোৱে ভেদাইলতা আৰু মাছ খায়, কিন্তু আজি মই কেনেকৈনো বনালো তাকে আপোনালোকক দেখুৱাম। বহুতেই বেছি টেষ্টি লাগে এনেকৈ খাবৰ কাৰণে, তাকে দেখুৱাম বুলি ভাবিছোঁ। আৰু বেছি দেৰি নকৰি বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া আজি মই বনাব ওলোৱা ভেদাইলতাৰ পাতখিনি আৰু মই এইখিনি ধুনীয়াকৈ ধুই লৈছোঁ আৰু এতিয়া এটা এটাকৈ এইখিনি ছিঙি ল'ম। এইখিনি মই ধুনীয়াকৈ ছিঙি ল'লোঁ আৰু এতিয়া মই এইখিনি মিক্সিত দি দিম। এইখিনি মোৰ গুড়ি কৰা ভেদাইলতাখিনি আৰু আপোনালোকক দেখুৱাই আছোঁ মই কেনেকৈ এইখিনি বনাম, আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এইখিনি মাছ ইয়াতে মই এতিয়া নিমখ দিম, হালধি আৰু নিমখ দি সানি ল'ম, তাৰপিছত ভাজি ল'ম। এয়া মই কেৰাহী এটা বহাই দিছোঁ আৰু তাতে তেল দি দিছোঁ। এতিয়া মই ইয়াতে মাছখিনি দি দিম, গৰম হৈ গৈছে। ইয়াতে মই মাছখিনি দি দিছোঁ। আৰু এইখিনি মই বেছিকৈ নাভাজোঁ, অকণমান ভাজি ল'ম, যিহেতু বেছি ভাজিলে মই ভাল নাপাওঁ। আঞ্জাত দিয়া মাছ মই সদায় কমকৈ ভাজি লওঁ, তেতিয়া মই বেছি টেষ্ট পাওঁ। এইখিনি মই এতিয়া বেছি আৰু নাভাজোঁ। এয়া আপোনালোকে দেখিছে মই কিমান ভাজিছোঁ। এতিয়া মই এইখিনি উঠাই ল'ম, একদমেই বেছি ভজা নাই। আৰু মই ভেদাইলতা আৰু মাছৰ আঞ্জাৰ কাৰণে মই এইখিনি ৰেডি কৰি লৈছোঁ। আৰু মই মাছ ভজা তেলখিনিতে এতিয়া ইয়াতে পাঁচফোৰণ দি দিম। পাঁচফোৰণ দি দিছোঁ। কাটি থোৱা পিঁয়াজখিনি দি দিম। এয়া পিঁয়াজখিনি দি দিলোঁ। ভালকৈ লৰাই দিছোঁ। আমাৰ পিঁয়াজখিনি ৰঙচুৱা হৈ গৈছে আৰু এতিয়া মই ইয়াতে বইল কৰি থোৱা আলুখিনি দি দিছোঁ। এইখিনি মই অকণমান টাইম এনেকৈ ভাজিম। মই বেছি আলু দিয়া নাই, সৰু চাইজৰ মই 2টা আলু দি দিছোঁ। এইখিনি মই অকণমান টাইম ভাজিম আৰু ইয়াতে মই এতিয়া দিম হালধি গুড়ি। মই হালধি গুড়ি দি দিছোঁ। এতিয়া ভালকৈ লৰাই দিছোঁ। আৰু মই এতিয়া ইয়াতে দিম গুড়ি কৰি থোৱা আদাখিনি। মই দি দিছোঁ আৰু তেলত দিলে আদাৰ কেঁচা গোন্ধটো মানে কমে অলপ, সেইকাৰণে মই তেলতে দি ভাজি লৈছোঁ। আৰু মই ইয়াতে নামমাত্ৰ জিৰা গুড়ি দি দিছোঁ, বেছি দিয়া নাই, অকণমান দি দিছোঁ। ভালকৈ লৰাই দিছোঁ। এয়া আমাৰ ভাজিখিনি হৈ গৈছে। এতিয়া মই ইয়াতে গুড়ি কৰি থোৱা ভেদাইলতাখিনি দি দিছোঁ। এইখিনি মই মিডিয়াম ফ্লেমত 4 পৰা 5 মিনিট সময় এনেকৈ ভাজি ল'ম। আৰু ভেদাইলতাখিনি এনেকৈ অকণমান ভাজি বনালে ভেদাইলতাৰ যিটো কেঁচা গোন্ধ সেইটো নোহোৱা হৈ যায় আৰু বহুত বেছি টেষ্টি হয় এনেকৈ বনালে। এয়া আপোনালোকে দেখি গমেই পাইছে ভেদাইলতাখিনি ধুনীয়াকৈ ভজা লাগি গৈছে। এতিয়া মই ইয়াতে গৰম পানী দি দিম। মই পানী দি দিছোঁ, কিন্তু মই পানী একেবাৰে বহুতকৈ নিদিওঁ। এইখিনি মই আকৌ অকণমান টাইম এনেকৈ লৰাই থাকিম। এয়া চাওকচোন তেলখিনি ধুনীয়াকৈ ওপৰত আহি গৈছে আৰু এতিয়া মই ইয়াতে গুড়ি কৰি থোৱা জালুকৰ গুড়িখিনি দি দিম। আৰু এয়া মই জালুকৰ গুড়িখিনি দি দিলোঁ আৰু এতিয়া মই আকৌ লৰাই দিছোঁ। আৰু আপোনালোকে দেখি গমেই পাইছে কিমান টেষ্টি হ'ব খাবৰ কাৰণে। এনেকৈ মই 5 মিনিট সময় ভাজি আছোঁ, পানী কমকৈ দি। আৰু মই এতিয়া ইয়াতে পানী দি দিম বেছিকৈ। মই
মই গৰম পানী দি দিছোঁ। এয়া পানী দি দিলোঁ আৰু এতিয়া মই ইয়াতে ভাজি থোৱা মাছখিনি দি দিম। এয়া মই মাছখিনি দি দিছোঁ। এইখিনি মই 10 মিনিট সময় উতল আহিবৰ কাৰণে ঢাকনি লগাই থৈ দিম। উতল আহিব ধৰিছে আৰু এতিয়া মই সোৱাদ অনুযায়ী ইয়াতে নিমখ দি দিছোঁ। এয়া আমাৰ ভেদাইলতা আৰু মাছৰ আঞ্জাৰ কালাৰটো চাওকচোন আৰু প্ৰায় হৈ গৈছে। আৰু মই মাছখিনি দেখিছে আপোনালোকে কমকৈ ভাজি দিছোঁ আৰু কৈছোঁ মই যে মাছখিনি মই এনেকৈ ভাজি দিলেহে বেছি ভাল পাওঁ খাই। আৰু আপোনালোকে যদি এতিয়ালৈকে এনেকৈ বনাই খোৱা নাই এবাৰ খাবচোন, বহুত বেছি ভাল লাগে। আপোনালোকে দেখি গমেই পাইছে খাবৰ কাৰণে কিমান বেছি টেষ্টি হ'ব চাওকচোন। এয়া আমাৰ ভেদাইলতা আৰু মাছ ৰেডি হৈ গ'ল আৰু এতিয়া মই এটা পাত্ৰত লৈ লৈছোঁ। ভেদাইলতা আৰু মাছ মোৰ বহুত বেছি প্ৰিয় হয়, সেইকাৰণে বনালোঁ যিহেতু আপোনালোককো আজি দেখুৱাব চেষ্টা কৰিলোঁ। আৰু মই আপোনালোকক সহজতে পোৱা আমাৰ যিবোৰ ঘৰতে থাকে মানে থলুৱা বস্তুবোৰৰ ওপৰত মই আপোনালোকক দেখুৱাব চেষ্টা কৰোঁ। আজি মই আপোনালোকক দেখুৱাব চেষ্টা কৰিলোঁ ভেদাইলতা আৰু মাছ কেনেকৈনো আমি জুতিৰে এসাঁজ খাব পাৰি তাকে দেখুৱালোঁ। আৰু যদি আপোনালোকে এতিয়ালৈ এনেকৈ খাই চোৱা নাই এবাৰ খাই চাবচোন, বহুত বেছি ভাল লাগে। আৰু ভেদাইলতাৰ উপকাৰিতা মই আপোনালোকক নকলেও হ'ব, সকলোৱে জানে। ভেদাইলতাই আমাৰ পেট চাফা কৰে, হজম শক্তি বৃদ্ধি কৰে আৰু আমাৰ যিবোৰ বাত বিষ থাকে সেইবোৰৰ পৰা মুক্ত কৰি দিয়ে ভেদাইলতা খালে। আৰু বেছি দীঘলীয়া নকৰি আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিম। যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ কাৰণে বহুত বহুত ধন্যবাদ। অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।